যোৱাকালি মই ভিডিঅ' এটা পোষ্ট কৰিছিলোঁ, চূড়াকৰণৰ এটা ভিডিঅ' মই পোষ্ট কৰিছিলোঁ। মানে মোৰ ভাগিনৰ চূড়াকৰণ হৈছিলে 5 মাৰ্চত হৈছিলে আৰু সেই ভিডিঅ'টো মই যোৱাকালি পোষ্ট কৰিছিলোঁ, মানে 8 তাৰিখে মই পোষ্ট কৰিছিলোঁ। কিন্তু পোষ্ট কৰা আধা ঘণ্টাৰ ভিতৰত মোক ইউটিউবৰ ফালৰ পৰা এটা মেইল আহিছিলে যে ইয়ৰ ভিডিঅ' ৰিমুভ, মানে এনেকৈ এটা মেইল আহিছিলে, মানে ভিডিঅ'টো ৰিমুভ কৰি দিছে ইউটিউবে। কিন্তু কিহৰ কাৰণে ৰিমুভ কৰিলে চাওক, মানে ইউটিউবত কিছুমান গাইডলাইন আছে, কিছুমান ৰুল আছে, কিছুমান ৰেগুলেশ্যন আছে। মানে সিহঁতৰ মতে মানে মই সিহঁতৰ ৰুল ৰেগুলেশ্যনবিলাক উলংঘা কৰিছোঁ, কিন্তু মই কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন উলংঘা কৰা নাই ইউটিউবৰ। মই জাষ্ট সেই ভিডিঅ'টোত এটাই দৃশ্য দেখুৱাইছিলোঁ যে ভাগিনৰ মূৰ চুলি খুৰোৱা দৃশ্য আৰু গা ধোৱা দৃশ্য। কিন্তু ইউটিউবে সেইটোত ভাবি লৈছে বা সেইটো ধৰি লৈছে যে আমি সৰু ল'ৰাটোৰ ওপৰত অত্যাচাৰ চলাই আছোঁ, মূৰৰ চুলি কাটি দি আছোঁ। সেইকাৰণে ইউটিউবৰ ৰুলৰ ভিতৰত সেই ভিডিঅ'টো পৰা নাই, সেই দৃশ্যটো পৰা নাই। চ' সেইকাৰণে ইউটিউবে মোৰ ভিডিঅ'টো ৰিমুভ কৰি দিছে। মই কি কৰিলোঁ, নেক্সট সেই দৃশ্য দুটা কাটি কিনে আকৌ আপলোড কৰিলোঁ আৰু আপলোড কৰিলোঁ। এতিয়া আই হোপ ইউটিউবে এইবাৰ মোৰ ভিডিঅ'টো ৰিমুভ নকৰিব, কাৰণ মই মেইন দৃশ্য দুটা মই কাটি দিছোঁ আৰু আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ সেই দৃশ্য দুটা ইউটিউবৰ গাইডলাইন্স, কমিউনিটি গাইডলাইন্সৰ কাৰণে। গতিকে ভিডিঅ'টো আপলোড কৰিছোঁ, গতিকে চাই লওক। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। গতিকে উপভোগ কৰক ভিডিঅ'টো। বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, মই মনীষ শৰ্মা, আপোনালোকে চাই আছে শৰ্মা ইউটিউব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম চূড়াকৰণ, মানে ভাগিনৰ চূড়াকৰণ অহাকালি। আজি হ'ল 4 মাৰ্চ আৰু কাইলৈ হ'ল 5 মাৰ্চ। চ' ভাগিনৰ চূড়াকৰণ আছে আৰু চূড়াকৰণৰ আয়োজন চলি আছে। এইফালে চব চব্জি তৰকাৰী এইবিলাক কাটি আছে। চিষ্টাৰ হয় মোৰ, আৰু আপোনালোকক মই দেখুৱাম আজিৰ যিটো দৃশ্য, এইটো আপোনালোকক মই দেখুৱাম। চব্জি কটা বা তৰকাৰী এইবিলাক কাটি আছে, এইবিলাক চাব পাৰিছে। তিনিমাখাই কাটি আছে আৰু কাইলৈ মানে এই ভিডিঅ'টো মই কণ্টিনিউ কৰিম। কালিৰো ভিডিঅ' বা কালিৰ যিটো দৃশ্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব। গতিকে আজি অলপ মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ, ওচৰত গৈ কিনে আপোনালোকক মই এতিয়া দেখুৱাম। গতিকে চাই থাকক ভিডিঅ'টো। আৰু আজিকালিতো মানুহ খৰি ইউজ নকৰে, আজিকালি চব চিলিণ্ডাৰতে মানে ৰন্ধা বঢ়া গেছতে চব হৈ যায়। চ' গেছৰ ব্যৱস্থা কৰা হৈছে আৰু এইফালে অলপ মই মানে লেভেল দি আছোঁ আৰু এনে আৰু ফটো ভিডিঅ'টোত কেপচাৰ হোৱাৰ কাৰণে আৰু এইফালে চবেই লাগি ভাগি কাম কৰি আছে। চিচক ক'লোঁ যে অলপ চাহ কিবা অলপ বনাকৈ, তাৰপিছত চিচ গ'ল পাকঘৰলৈ আৰু মই পিছে গ'লোঁ চিচৰ পিছে আৰু চাহৰ কিবা যোগাৰ কৰিব দিলোঁ। আৰু এতিয়া চাহৰ যোগাৰ হৈ আছে। চাহ অলৰেডি বনোৱা হৈ গ'ল। এতিয়া চাহ দিব চিচে। গতিকে চাই থাকক, আপোনালোকক মই দেখুৱাই থাকিম। গতিকে এতিয়া চাহ বিলাক আছে চিচে আৰু সিহঁতকো চাহ দিলে আৰু ময়ো 1 কাপমান চাহ খাই লওঁ আৰু তাৰপিছত আপোনালোকক আৰু মই দেখুৱাই থাকিম। গতিকে চাই থাকক ভিডিঅ'টো, বেছি পেক নকৰোঁ। গতিকে চাই থাকক। আৰু এইফালে নাৰায়ণ পূজা হৈ আছে, পুৰোহিতে পাঞ্চলি পৰি আছে, আপোনালোকে চাব পাৰিছে। ৰাত্ৰি নিদ্ৰাযোগে ৰাজা আতন্ত সোমাই সত্যনাৰায়ণ স্বপ্ন দেখাই দিব যায়। উঠা সত্যবানৰ পতনিত যাহন আমি ভক্তবিন্দুসকল এনেকৈ বহি আছে, নাৰায়ণ পূজা হৈ আছে। কাৰণ চবে ভোগ প্ৰসাদ খাব আৰু নাৰায়ণ পূজা বুলি ক'লেতো ভোগ প্ৰসাদৰে মেইন, আপোনালোকে চব জানে। গতিকে চিষ্টাৰ হয় মোৰ, এজনী মোৰ চিষ্টাৰ হয় আৰু চিষ্টাৰৰ ল'ৰাৰ চূড়াকৰণ আছে কাইলৈ। গতিকে চিষ্টাৰে ভোগ প্ৰসাদ বিলাই আছে। গতিকে চাব পাৰিছে বহুত দৰ্শক ইয়াতে বহি আছে। মানে এইবিলাক ভক্তবিন্দুহে ক'ব লাগিব, ভক্তবিন্দু হয় এইবিলাক। চব মানে কাম চাম কৰিছে। চ' নাৰায়ণ পূজা হ'ল, গতিকে এতিয়া প্ৰসাদ এই ভাইটি আছে, প্ৰসাদ বিলাই আছে। এই চব ভাইটি প্ৰসাদ বিতৰণ কৰি আছোঁ। নাৰায়ণ পূজা হ'ল আৰু এতিয়া প্ৰসাদ বিতৰণ কৰি আছোঁ। চবে আহিছে, দিব লাগিব। বেছি টাইম দিব নোৱাৰিম আপোনালোকক। ভাইটি ব্যস্ত হৈ গ'ল আৰু চিষ্টাৰৰ কামত লাগি আছে, মানে প্ৰসাদ বিলাই আছে। গতিকে এইফালে মোৰ মা আছে। মই ল'লোঁ প্ৰসাদ আৰু এতিয়া মই খাম। চ' ফ্ৰেণ্ডছ, মই ঘৰত এতিয়া আহিলোঁ আৰু পূজা শেষ হ'ল, নাৰায়ণ পূজা শেষ হ'ল আৰু ভোগ চোগ এইবিলাক প্ৰসাদ চসাদ এইবিলাক খালোঁ আৰু সকলোকে প্ৰসাদ চসাদ বিলোৱা দৃশ্য আপোনালোকক মই দেখুৱালোঁ। আৰু কাইলৈ চূড়াকৰণ আছে ভাগিনৰ, গতিকে কালিতো বহুত কাম আছে। গতিকে আজি ভিডিঅ'টো আৰু ইয়াতে সমাপ্ত কৰিম, কাৰণ আৰু দেখুৱাবলগীয়া একো নাই বৰ্তমান। গতিকে বাৰু আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। গতিকে আপোনালোকক শুৱক, ৰাতি বহুত হ'ল, 10টা 10:30মান হ'ল। গতিকে এতিয়া মই আপোনালোকক বাই বাই দিম আৰু গুড নাইট। আৰু কাইলৈ মই ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম, তাৰপিছত একেলগে আপোনালোকে চাব পাৰিব। গতিকে বাই বাই, গুড নাইট।
গুড মৰ্নিং ফ্ৰেণ্ডছ, আজি হ'ল 5 মাৰ্চ। আজি ভাগিনৰ চূড়াকৰণ, গতিকে আজিৰ দৃশ্যবিলাক আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। যিটো পৰিৱেশ বা যিটো দৃশ্য চূড়াকৰণৰ, আৰু বেণ্ড পাৰ্টিও আহিছে, গতিকে আপোনালোকক মই দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা একেলগে চাই দিব। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট। আৰু এইখন হৈছে পেণ্ডেলৰ মেইন গেটখন। আপোনালোকক মই ৰাতিৰ দৃশ্যটো মই ৰাতি দেখুৱাম, আৰু এতিয়া এইখন দিনৰ ভাগত দেখুৱাইছোঁ। এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। ভিতৰৰ দৃশ্যটো এবাৰ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰোঁ। ইয়াতে পূজা হৈ আছে, চাওক পূজাৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু এইজন মোৰ ব্ৰাদাৰ হয়, মোৰ দাদা হয়। আৰু তাৰপিছত তেনেকৈ সোমাই গৈ কিনে আপোনালোকক মই য'ত ৰান্ধিব তাৰে ভিতৰৰ দৃশ্যটো আপোনালোকক এবাৰ মই দেখুৱাবলৈ চেষ্টা কৰিম। চাওক ৰান্ধনি অলৰেডি আহি গৈছে, ৰন্ধন কাৰ্য আৰম্ভ হৈছে আৰু এতিয়া ৰান্ধি আছে। গতিকে চাই থাকিব, আপোনালোকক মই দেখুৱাই থাকিম। আৰু এইফালে আপোনালোকক মই এবাৰ দেখুৱাই দিছোঁ বেণ্ড পাৰ্টি। এই চাওক, এই বেণ্ড পাৰ্টিৰ দলটোক আপোনালোকক মই দেখুৱাই দিছোঁ। এই চাওক বেণ্ড পাৰ্টি। ইয়াতে গা ধুৱাব, আপোনালোকে চাব পাৰিছে। আৰু এই কলগছৰ পুলিজলক কেনেকৈ সজাই আছে ফুলৰ মালাৰে, আৰু আগফালে কলা কি দিয়া হ'ব আপোনালোকক মই দেখুৱাইছোঁ। এই চাওক, গতিকে আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। আপোনালোকক মই আৰু দেখুৱাই থাকিম। চূড়াকৰণ বুলি ক'লে খানাৰ কথাটো প্ৰথমতে মনলৈ আহে যে কিহেদি হ'ব খানা। তো খানা চাওক, মজবুত খানাই হ'ব। খাহী তিনিটা খাহী, দুটা বৰ্তমান কাটি আছে, এইটো এটা খাহী, আৰু মাছটো আছে লগত। গতিকে খানাটো তামাম মজবুত হ'বই। গতিকে চাই থাকক। আৰু
আজি পানী তুলিবা গৈছো তোমাৰ সম্পূৰ্ণ পৰিচয়টো দিব লাগিব মোৰ দেউতাৰ নাম বিপিন শৰ্মা ঘৰ মোৰ এতিয়া মাক 501 টাকা দিব লাগিব এনে এটা বস্তু দিব লাগিব যাতে তোমাৰো ক্ষতি নহয় আমাৰো ক্ষতি নহয় মাক কত 501 টাকা এনে এটা বস্তু দিব লাগিব আমি দিলে হ'ব কিবা এটা বস্তু খুজিছে দিলে আমি এটা মন্দির বানাবা খুঁজছি তারে 5 জোড়া খুঁটি দিবা লাগবে বাতি কাটা লাগানো মন্দির বানাবা সাথে নিবি 5 জোড়া খুঁটি দিবা লাগবে খাওয়ানি যাবানে দিন 501 টাকা বর্তমান এসে দিয়ে চলান ধরো এটা দিয়ে ছাড় দাও উদ্বোধন করো 5 জোড়া একটা মন্দির 5 জোড়া খুঁটি দিবা লাগবে আচ্ছা ঠিক আছে হবো দিন কি লাগবে এই যে হ্যাঁ করছি এনা একটা বস্তু যা তোমারও ক্ষতি নাই আমারও ক্ষতি নাই এতিয়া মই আপোনালোকক এটা ধুনীয়া দৃশ্য দেখুৱাবলৈ লৈছোঁ মানে ভাগিনক এতিয়া মুণ্ডন কৰিব চব মুণ্ডন কৰাৰ ধুনীয়া দৃশ্যটো আপোনালোকক এতিয়া মই দেখুৱাবলৈ লৈছোঁ গতিকে ভিডিঅ'টো চাই থাকিব আৰু দৃশ্যটো আপোনালোকে উপভোগ কৰক মই এই দৃশ্যটো বহুত ধুনীয়াকৈ মোবাইলেদি কেপচাৰ কৰিছোঁ
কিমান মানুহ খালে অলৰেডি ৰাতিপুৱাৰ মানে 300 মান পাৰ হৈ গৈছে 300 বৰ্তমানলৈকে মানে 300 আৰু 300 পাৰ হৈ গৈছে মোটামুটি 500 ধৰি ৰাখক 500 আৰু আছে নেকি আহি আছে আৰু আহিব আচ্ছা ঠিক আছে থেংক ইউ এইটো মই ভাইটিয়ে মই দীঘল নকৰোঁ আপোনালোকক মই ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰি আপোনালোকক মই দেখুৱালোঁ গোটেই পৰিৱেশটো দেখুৱালোঁ চূড়াকৰণৰ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চালে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো বেল আইকন আছে লাইকে প্ৰেছ কৰি দিব আজিলৈ মানে থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই